Hi, hello, namaskar. Welcome to my Kusal Doimari. Oino eta video loi সকলোকে স্বাগতম জনাইছো। আজি মানে আমি মেলা যাম। আমি মেলাত যাবলৈ ৰেডি। এনেকা পিন্ধি কৰি লৈছো। সব মানুহজনীও যাব লাজ কৰিছে। এই অভিজিত যাব। এই আমাৰ বাইদেউজি যাব। এয়া পোৱালিবিলাক সব শুই গ'ল। কৃষ্ণ প্ৰভু। চাই থাকিব দেই মেলাত যাম বাৰু। আমি কি গাড়ীত গৈ আছো। Esa মই বেলেগ গাড়ী আৰু এডাল আমি ইমান গু আছে কিন্তু এনেকা যোৱা মজা এটাই বেলেগ দেই এইদৰে আমাৰ মেলালৈ বুলি যাত্ৰা আৰম্ভ এয়া আহি আমি গাভৰু দলং পাই গ'লোহি আৰু বতাহও বহুত লাগিছে অলপমান ঠাণ্ডা যেহেতু বতৰটো ডাৱৰীয়া টাইপৰ কৰি আছে আৰু ঢেকিয়াজুলি টাউন পাই গ'লোহি এটো শিৱৰাত্ৰিৰ দিনাই ভিডিঅ'টো প্ৰস্তুত কৰা হয় কিন্তু আজিহে দিলো সময় পোৱা নাছিলো আৰু কেনেকুৱা লাগিছে জনাবচোন দেই আৰু আহি অলপমান আগত বজাৰ পাই গ'লোহি শনিবাৰ দিনা ইয়াতো বজাৰ হয় আমাৰ ওচৰতো হয় গাড়ী পাৰ্কিং এটাই বুজিছে গাড়ী পাৰ্কিং এটাই গাড়ী পাৰ্কিং যি দাম লৈছে ও ৰাম 200 টকা নে 100 টকা লাগে বোলে তাকে কথা পাতি আছো চক আৰু গাড়ী চাওক কিমান গাড়ী বা জুতি এজনৰ পৰা 100 কেও লয় 1000 গাড়ী ওপৰত আছে চক আৰু গুপ্তেশ্বৰ দেৱালয় এইটো পাই গ'লেহি মানুহ চাওক না বহুত মেলি আছে আৰু ছোৱালীক উঠাই লৈছো যেহেতু ঘূৰি ভাগৰ লাগিছে এইবাৰ অলপমান কিবা অলপ খাম বুলি ভাবিছো খাই দিলো মেগীকে বহুত ভাগৰ লাগি গ'ল আৰু মই কেনেকৈ খাওঁ চাওক বহুত দিন নাখাওঁ না আৰু সেইকাৰণে এনেকৈ খাই দিওঁ আৰু ডাঙৰ চকৰি আমি কতো উঠা নহ'ল চকৰি টুকৰি এনেই অলপমান ঘূৰিলো ইফালে সিফালে চালো বাছ আৰু ফুলৰ দোকান এখন দেখিলো ফুল কলম বুলি ফুল অলপ কম দামত দিয়ে নেকি আমাক চাওক ফুল ধুনীয়া ফুল ইয়াত ছোৱালীসকলে আহিব পাৰে ক'ত আহিছে দাদা ক'ত আহিছে কেমেৰাৰ আগত বেয়া হ'লেও ভাল হ'লেও বেয়া বুলিয়ে ক'ব ন হয় সেইটোৱেতো আৰু বাবুৱে বেয়া বুলি কোৱা নাই এয়া ভাইটিৰ দোকানত না জেলেপি এটা দিয়া খাবলৈ টেষ্ট কৰোঁ চাচোন চা টেষ্ট কৰ ইয়াত জেলেপি বনাই আছে দাদা জেলেপি টেষ্ট কৰিছা মেলা ক'লে জেলেপি খাব লাগে ন আৰু জেলেপিও খালোঁ মেগী খোৱাৰ পিছত জেলেপি 1 কেজি লৈ ল'লোঁ জেলেপি লৈ ল'লোঁ জেলেপি খোৱাৰ পিছত মুখটো মিঠা লগাৰ কাৰণে এবাৰ ৰুটি এখন খাম বুলি ভাবিলোঁ খাই দিলোঁ ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে